গাইছ আৰু এতিয়া ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ নকৰিলে থাকি যায়, নহ'লে কৰিবলৈ পাহৰিয়ে থাকোঁ, নহ'লে মানে আৰু নহ'লে মানে ভিডিঅ'টো আৰম্ভণি কৰাতে মই সকলোবোৰ পাহৰিয়ে যাওঁ। আৰু এতিয়া ওলাই ল'লোঁ, গাঁৱলৈ যাওঁ। গাঁৱলৈ যোৱাৰ আগতে অকণমান চব খাই ল'লোঁ, ভাত চাত খাই ল'লোঁ। ভাত চাত খাই মেলি 10টা বাজি গ'ল। এতিয়া ওলাই যাওঁ, চব অলপ খাই লৈ পিনি তাৰপিছতে স্কুটিখন লাহে কৰি ল'লোঁ। আৰু ভীষণ মানে ৰ'দ দিছে আৰু গৰমত থাকিব পৰা নাই, দেখিছে ঘামি আছোঁ পূৰা। যি কি নহওক গাঁৱৰ পাই লওঁগৈ। সদায় হেলমেট পিন্ধিহে স্কুটি চলাওঁ আৰু মোক মানে দুবাৰকৈ পুলিচে ধৰিছে। মই সেইটো কাৰণে হেলমেটটো সদায় পিন্ধিয়ে লওঁ। দুবাৰ পইচা দিছোঁ, এবাৰো নহয় দুবাৰ দিছোঁ। গাইজ মানে গাঁৱৰ আহি পাই গ'লোঁ। ইমান ধুনীয়া পৰিৱেশ আৰু ঠাণ্ডা, পূৰা মানে ঠাণ্ডা। ইফালে অকলে অকলে গৈ আছোঁ আৰু কেমেৰা ধৰা মানুহ নাই, সেইকাৰণে অকণমান আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। আৰু যি কি নহওক ঘৰ পাই লওক, তাৰপিছত সকলোকে লগ পাই আছোঁ। গাঁৱৰ আহি পাই গ'লোহি আৰু এতিয়া গাঁৱৰ পায়ো চাহ তাহ খাই মেলি সকলো ৰেডি হৈ গ'লোঁ। চাহখন নেদেখালোঁ। এতিয়া মানে কি হ'ল, বা এজনীয়ে মানে স্কুটি শিকাব লাগে, সেইকাৰণে এখন স্কুটিখন মানে এজনীয়ে শিকাই আছে, মই মানে আৰু ময়ো অকণমান শিকাই দিব কৈছে, সেইকাৰণে শিকাই আহকচোন স্কুটি শিকাই চাওঁ। ইফালে স্কুটি শিকোৱা মানুহে হেলমেট পিন্ধি লৈছে, পৰিলে দুখ পাম বুলি। এইফালে আমাৰ মেমে শিকাই আছে পূৰা স্কুটি শিকোৱা পদ্ধতিটো মানে। স্কুটি শিকোৱা আৰম্ভণি হৈ গৈছে। আমাৰ দুইজনেও মানে পূৰা স্কুটি শিকোৱা মানুহ বহুত আহি গৈছে আৰু মানে স্কুটি বহুতে চলাব নাজানে ন, সেইটো কাৰণে আমাৰ মানে এইফালে ভতিজা হয় আৰু মই মানে দুইজনীয়ে মিলি মানে আমি স্কুটি এতিয়া মানে শিকাই আছোঁ আৰু। শুলে নেকি? এতিয়া মানে আমি স্কুটি শিকালোঁ আৰু বেছি মানে কি হ'ল, অলপ ভয় ন, প্ৰথমতে মানে পটককৈ মানে শিকিব নোৱাৰে, অলপ অলপকৈ শিকালোঁ। আমি দুইজনীয়ে পূৰা শিকাবলৈ বহুত চেষ্টা কৰিলোঁ আৰু যিহে মগজ মানে এইটো তাৰ মগজত নোসোমাই মানে অলপ ভয় আছে আগতে এবাৰ এক্সিডেণ্ট হোৱাতো, সেইটো কাৰণে অলপ ভয় আছে বাৰু। লাহেকৈ শিকিব, অলপ লাহেকৈ শিকিব। তেতিয়াহ'লে এতিয়া স্কুটি শিকোৱা আৰু আজিলৈ বন্ধ। আকৌ বেলেগ দিন মানে শিকাই দিব লাগিব। এতিয়াহ'লে মানে আজি এটা লোকেল কুকুৰা দিছে গাঁৱৰ পৰা, আৰু লোকেল কুকুৰা দিছে আজি পূৰা ডকচি খামগৈ। ভৰাই দিয়া পূৰা আজি গৈ ঘৰত গৈ পূৰা লোকেল একদম দেখা দিছোঁ কণ বজাছে খামগৈ আৰু। এইফালে বহি থাকি ইমান আৰাম লাগিছে, না ফেন নে বিচনী একোৱেই নাই, আৰু মানে টকৌপাতৰ ঘৰটোত বহা মজাই বেলেগ। ঘৰ আহি পাই গ'লোঁ আৰু যিটো কুকুৰা আনিছিলোঁ যে মই, সেই কুকুৰাটো মানে কি হ'ল এতিয়া খাম। আৰু এইফালে কাটি আছে, বলক দেখাওঁ কাটি থকা কুকুৰাটো একদম মানে ধুনীয়া আছে, বঢ়িয়া আছে। মই বনাম মানে কুকুৰাটো পূৰা কাটি মেলি, ইমান ধুনীয়া কুকুৰাটো মানে কাটি মেলি পূৰা খতম কৰি দিলে এইখিনি মাংস পূৰা। এতিয়া আৰু মই ঠিকছে ধুনীয়াকৈ মানে বনাম। এতিয়া মই মানে দেখিছোঁ কাম চব ইমান ধুনীয়া আৰু মানে বতৰৰ বস্তু বতৰত খাব লাগে। মানে গৰমো বহুত পৰিছে, তো ঘামি জুই অৱস্থা বেয়া। খাই লওঁ ৰুচিটো। বহুত মিঠা হয়, কিনি অনা হয় বজাৰৰ পৰা। আপোনালোকে খাইছেনে? লিচু খাব, বতৰৰ বস্তু বতৰত খাব লাগে ন, বহুত মজা। আৰু দুটা ফিনিছ আৰু এটা আছে, তিনিটা খাইছোঁ আৰু বেলেগো খাব আছে। গোটেইখিনিতো মই অকলে খালে নহ'ব। ৰুচিয়ে মোৰ লগত পূৰা বহি আছে।
দিছোঁ খাই খাই মাংস বনাইছোঁ মাংসখিনি চাই লওঁ পুৰা ৱাও কি মজা গৰৈ মাছৰ পিটিকা বনাম আজি বহুত দিনৰ মূৰত গৰৈ মাছৰ পিটিকা খাম কি যে মজা লাগিব ৱাও এটা বস্তু দেখাম মই মানে এতিয়া মাছখিনি মানে ডাইনিঙত লৈ আহিলোঁ তো সেইটো কাৰণে কুকুৰ মেকুৰী মানে দুইটাই মানে কি হ'ল মানে টেবুলৰ তলত মানে খাৰা হৈছে চাব হা মানে মেকুৰীজনী মানে যেতিয়া মেকুৰীজনীয়ে খাব বিচাৰে তেতিয়া মানে কি কুকুৰটোৱে মানে পুৰা মানে খেৰি ফুৰে খাব দিয়ে মেও মুস্কা মেও Lucy, মানে কাজিয়া হ'ব ল লুচি মেও মুস্কা যাওঁ লুচি মুস্কাকো খাব দে লুচি মুস্কা ক'ত গ'ল গৰমত পূৰা সি টেবুল তলত সোমাই আছে মুস্কা মাংস ৰেডি হৈ গ'ল মই এতিয়া টেষ্ট কৰি চাওঁ মানে মাংস বনাই হৈ গ'ল মই এতিয়া টেষ্ট কৰি চাওঁ কেনেকুৱা বনালোঁ পূৰা সম্পূৰ্ণ বনোৱা নেদেখালোঁ আৰু গৰমত মানে ইমান গেছৰ ওচৰত মানে ভিডিঅ' কৰি থকাটো আৰু বহুত কষ্ট হৈছে আৰু প্ৰথমতে এনেকুৱা খাই চাওঁ কেনেকুৱা বনালোঁ ভালে হৈছে বাৰু নিজে খাইনো মানে কি ক'ম বেলেগেহে ক'ব গাইজ মানে ভাত হৈ গ'ল এতিয়া মই টেবুললৈ নি আছোঁ পূৰা একদম মজাছে খাম আৰু এতিয়া ইফালে আজি মানে বহুতখিনি মানে মোৰ ফেভৰেট মানে গোটেইখিনি মানে বস্তু আছে দেখাই আছোঁ আপোনালোকক ইফালে ভাত আৰু একদম বিলাহী দি ধুনীয়াকৈ বনাইছোঁ ড্ৰাই ফ্ৰাই বনাইছোঁ এইফালে আৰু ঔটেঙা আৰু দালি গৰৈ মাছৰ পিটিকা এইফালে এইখিনি শুকান মাংসই বাৰু এইখিনি শ'ল মাছ নে কি মাছ বুলি কয় সেইটো কিন্তু মই নাখাওঁ এইখিনি বাকীখিনি গোটেইখিনি খাওঁ একদম পূৰা আকৌ এইখিনি আহি গ'ল এইফালে ভাজিখিনি পাহৰি থাকিলোঁ এইখিনি আছে লাও আগ আলু আৰু বেঙেনাখিনি লৈ হওক তাৰপিছতে এইফালে লাইটটো দেখিছেনে পিছফালে জ্বলি আছে লাইটটোৰ পৰা পোহৰটো অলপ নীলা নীলা লাগিছে ঔটেঙা দি পূৰা মজা এইফালে গৰৈ মাছৰ পিটিকা বহুত দিনৰ মূৰত আজি খাইছোঁ গৰৈ মাছৰ পিটিকা বাকীখিনি চব টেষ্ট কৰিলোঁ কিন্তু এইখিনি কৰা নাই কৰি চাওঁ বেঙেনা ফ্ৰাই এইখিনি খাই চাওঁ প্ৰথমতে আপোনালোকক দেখাই আছোঁ গৰৈ মাছৰ পিটিকা বহুত মজা বাতিটো আনিছোঁ ভিডিঅ' আছে মানে তেতিয়াহ'লে খাই লোৱাৰ পিছত লগ পাই আছোঁ